নমস্কাৰ যিহেতু আপোনালোকে আজি গম পাইছে যে মই আজি DIY মাস্ক মানে নিজে যিহেতু ঘৰতে বনাব পাৰে এটা মাস্ক মই কেনেকৈ মাস্কখন বনাব পাৰে তাকে মই আপোনালোকক দেখাম আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত ইমান দৰিদ্ৰ সীমাৰেখাৰ তলত বহুত মানুহ আছে আৰু তেওঁলোকৰ তাত মাস্ক কিনিবলৈ পইচা নাই আৰু যিহেতু এতিয়া কৰোনা ভাইৰাছৰ কাৰণে মাস্কৰ দাম যথেষ্ট বাঢ়ি গৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ মানুহ যিহেতু বহুত দৰিদ্ৰ সীমাৰ তলত থাকে তেওঁলোকে মাস্ক কিনিবলৈ পইচা নাথাকে সিহঁতৰ কিন্তু তেওঁলোকৰ ঘৰত এই দুবিধ সামগ্ৰী থাকে এই দুবিধ সামগ্ৰীৰে আমি দুবিধ বস্তুৰে আমি আজি এখন মাস্ক বনাম তো আমি মাস্কখন বনাবলৈ আমাক লাগিব খুব প্ৰত্যেক ঘৰতে থাকে এখন ৰুমাল অথবা চাৰিকুণীয়া এখন কাপোৰ ল'ব পাৰে এইখন কাপোৰ আৰু লাগিব দুডাল ৰাবাৰ বেণ্ড আপুনি যিকোনো ৰাবাৰ বেণ্ড ল'ব পাৰে মই এটা বেলেগ বেলেগ কালাৰৰ দুডাল লৈ লৈছোঁ আপোনালোকে একে কালাৰৰ দুডাল ল'ব পাৰে এইটো চুলিত মাৰা ৰাবাৰ বেণ্ড লাগিব এয়া আৰু খুব কম সময়ৰ ভিতৰতে একো খৰচ মানে জিৰ' খৰচ আপোনাৰ নোহোৱাকৈ আপুনি বনাব পাৰিব মাস্কখন আৰু আমি এতিয়া মাস্কখন বনাম এইখন আপোনালোকে দেখা পাইছে মাস্কখন প্ৰথমতে বনাবৰ কাৰণে এই ৰুমালখন আমি কি কৰিব লাগিব সম্পূৰ্ণ মাজেৰে এই দুভাগ এইটো মাজেৰে চিনেৰে আমি এনেকৈ জাপি ল'ব লাগিব এয়া জাপি লৈ আমি এনেকৈ দীঘলীয়া কৰি দিলোঁ ৰুমালখন এই আপোনালোকে দেখিবলৈ পাইছে ৰুমালখন দীঘলীয়া হ'ল দীঘলীয়া হোৱাৰ পিছত ঠিক সেইদৰে আমি এই দুভাগৰ আৰু মাজেৰে আৰু দুভাগ কৰিম মানে দুভাগৰ আৰু দুভাগ কৰিলোঁ এতিয়া এই দুভাগৰ আৰু দুভাগ কৰিম আৰু বস্তুটো আপোনাৰ ৰুমালখন যোনখন আছে এইখন আৰু সৰু কৰিম মানে এই পৰ্চনটোৰ এনেকুৱা হ'ব মানে ৰুমালখন খুব সৰু হৈ যাব এতিয়া আপোনাৰ বহলটো খুব সৰু হৈ গ'ল এইখিনি বহল হ'ল আৰু এতিয়া মাস্ক বনাবৰ কাৰণে যিহেতু মই কৈছিলোঁ ৰাবাৰ বেণ্ড লাগিব তো আমি ৰাবাৰ বেণ্ডডাল কেনেকৈ ইউজ কৰিম চ' এতিয়া ৰাবাৰ বেণ্ডডাল ল'লোঁ আমি মাস্কখনৰ ভিতৰত এনেকৈ ৰাবাৰ বেণ্ডডাল এনেকৈ কৰি সোমাই দিলোঁ এনেকৈ সোমাই দিয়াৰ পাছত আমি কি কৰিম ৰুমালখনৰ এই ৰাবাৰ বেণ্ডৰ এইখিনি যিহেতু আপোনালোকে দেখিছে এইখিনিলৈকে আমি ভাঁজ কৰি দিম ভাঁজ কৰি ঠিক এইদৰে ৰাবাৰডাল এনেকৈ থাকিব ঠিক এইদৰে আমি তলৰ ফালেও বনাই ল'ম এনেকৈ এইডাল হৈছে ৰাবাৰ বেণ্ডডাল মই আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ এইডাল ৰাবাৰ বেণ্ডত এইটো আপুনি এনেকৈ কৰিব সোমাই ল'ব সোমাই লোৱাৰ পাছত মই তলৰ ফালে ধৰি আছোঁ নহ'লে ওলাই যাব এই এনেকৈ তাৰপিছত এইটো এনেকৈ এটা ভাঁজ কৰি দিব আপোনালোকে এনেকৈ এটা ভাঁজ কৰি দিব এয়া আমাৰ মাস্ক অলমষ্ট হৈয়ে গ'ল বুলি ক'ব পাৰে আপোনালোকে চ' আমাৰ এনেকুৱা এটা ভাঁজ আহিব চ' আমি এইটো এতিয়া কি কৰিব লাগিব চ' আমি ভাঁজটো দি কি কৰিব লাগিব আপোনাৰ মুখৰ এইটো পৰ্চন আৰু নাকৰ এইখিনিত আমি মাস্কখন এনেকৈ দি লওঁ প্ৰথমতে আৰু এই ৰাবাৰ বেণ্ডডাল আমি কাণৰ পিছফালে ঠিক সেইদৰে যিহেতু আমি মাস্ক ব্যৱহাৰ কৰোঁ সেনেকৈ আমি সোমাই ল'ব লাগিব আৰু এইখন কাণৰ পাছৰ ফালেও এনেকৈ সোমাই ল'ব লাগিব এতিয়া মাস্কটোতো আমাৰতো হোৱা নাই এইখিনি ওলাই আছে এইখিনি এনেকৈ সোমাই ল'ব মুখেৰে যিহেতু মই কথা কৈয়ে আছোঁ আৰু এইপিনে কথা ক'লে একো আমি মাস্ক লগোৱাৰ একো নহ'বই তো আমি কি কৰিব লাগিব এইটো মাজেৰে যিহেতু আমি ফ'ল্ড কৰিছিলোঁ এইটো দুটা এনেকৈ পাৰ্ট হৈ যাব দুটা পাৰ্টটো আমি তলৰ পাৰ্টটো এনেকৈ কৰি দিব লাগিব এনেকৈ কৰি দিব লাগিব তো মাজৰ এইখিনি এনেকুৱা হৈ গ'ল এইটো আমাৰ হৈ গ'ল মাস্ক আপোনালোকে চাব পাৰে এইটো মাস্ক আৰু এনেদৰে মাস্ক বনালে উশাহ লোৱাটো একো কষ্ট নাপায় আৰু বীজাণুবিলাকো নাহে চ' আশা কৰিলোঁ আপোনালোকে মাস্কটো ভাল পালে আৰু খুব কম সময়ৰ ভিতৰতে সহজে বনাব পাৰে এইটো মাস্ক আৰু ঘৰতে বনাই পেলাই বাহিৰলৈ ওলাই যাব মাস্ক নলগোৱাকৈ বাহিৰলৈ গ'লেও ওলাই নাযাব ধন্যবাদ